গাইছ বহুত দিনৰ মূৰত আহি গ'লোঁ আপোনালোকলৈ এটা নতুন এটা ভিডিঅ' লৈ তো ভাল লাগিছে আজি মানে বহুত দিনৰ মূৰত কলেজ যাব গৈ আছোঁ মানে একমাহমান হ'ল কলেজ যোৱাই নাই তো ভাবিছোঁ আজি এবাৰ কলেজৰ পৰা আহোঁগৈ আৰু আমাৰ কলেজখনো আপোনালোকক দেখাই আনিমগৈ ধুনীয়াকৈ তো কেনেকুৱা লাগিছে বাৰু দাড়ি চাড়ি চুলি তুলি কাটি দিলোঁ আৰু তো পিম্পল লাগিছে নাপাত পিম্পল তাতে এটা পিম্পল লাগিছে কি ক'ম আৰু দে আৰু ন তো যাওঁ কলেজখন চাই আহোঁগৈ মানে এক্সাম দিলোঁ এক্সাম দিয়া পাছৰ পৰা মই কলেজ যোৱাই নাই তো আজি কলেজত মানে বাছা আহি আছে বাছাৰ লগত যাওঁ আৰু তো আপোনালোকৰ খবৰ খাতি কওক মই ব্লগ ভিডিঅ' বহুত দিন হ'ল বনোৱাই নাই মানে ব্লগ খুব কমকৈ বনাই আছোঁ মানে কি ক'ব আৰু ক'তো যাব পৰা নাই ফুৰিবলৈ আৰু এনেই যিকোনো ব্লগ দি থাকিব ভাল নালাগে সেইটো কাৰণে আৰু মানে বাছা আহিছে এই ৰ অংকুদা আহি গ'ল আৰু উঠো ব'লাক আমাৰ লগত কলেজখন চাই আহিবগৈ আজি অলপ ৱা যোৱা পৰা স্মাৰ্ট হৈ আহিছে মই চাগে বহুত দিনৰ পৰা বহুত দিনৰ মই কলেজ ব'ল তো আহি পাই গ'লে এইটো মেইন গেট আৰু অলপ সোমাই যাব লাগিব বেছি নহয় এই 100 মিটাৰমান সোমাই যাব লাগিব 100 মিটাৰ বেছি হ'ব 200 মিটাৰ সোমাই যাব লাগিব এতিয়া আৰু এখন হৈছে সুকল্প মানে 5জন মেমৰি আছে আৰু সুকল্প মানে দুটা একেলগে আৰু এইখন এখন বাছবিলাক আহি আছে নেকি এখন সুকল্প আৰু আমাৰখন এই আগত ধুনীয়া ধুনীয়া ছোৱালী আপিবিলাক দেখিছে নে নাই এতিয়া আয়া পুৰা পানী খাই আছে পানী ৰাস্তা গতি আছে তো আহি পাই গ'লোঁ আৰু কলেজ চাওক আগত হৈ গ'ল ভাই বহুত দিনৰ মূৰত কলেজ কেনেকুৱা লাগিছে হা মাছ খুলি দিয়ক কিয় পানী শব্দ হৈ আছে চাওক আজিহে কলেজত মোবাইল ল'ব পাৰিছোঁ ধুনীয়াকৈ পুৰা কলেজ খালী মানুহে নাই কোনো আৰু এতিয়া আমি এনাৰৰ ওপৰত আছোঁ আৰু মানে মোবাইল ওলাব বেছি চিৰিয়াছলি কথা ক'ব নোৱাৰোঁ মোবাইল ওলাই এলাও নাথাকে আৰু ছাৰহঁতে মানে বেলেগকৈ ক্লাছ কৰি আছে কিছুমান টিউশ্যন কৰি আছে সেইটো কাৰণে এতিয়া ওপৰত আহিছোঁ মনে অলপমান ভিডিঅ' বনাবৰ কাৰণে ওপৰ ভিউটো এবাৰ চাওক তো এদিকে আছে কমাৰ্চৰ আৰু এদিকে আমাৰ ডাঙৰবিলাকৰ ক্লাছ কৰে আৰু ওপৰ ভিউটো এবাৰ ধুনীয়াকৈ চাই লওক আৰু এদিকে এইবিলাক এটা ৰুম বন্ধ হৈছে আগত ক্লাছ কৰি আছে অলপ মনে ভিডিঅ' বনাই আছোঁ গতিকে চাওক এই আপি গান চাম মজা কোনজনী ভাল লাগিছে কওক ইয়াত ক্লাছ কৰি আছে সেইটো কাৰণে অলপমান মনে বনাই আছোঁ আৰু সিটো চাইডে যাম এবাৰ আৰু আমাৰ মানে পেচাব খোৱা লেট্ৰিন আৰু NCC আৰু আমাৰ ফিল্ডখন ধুনীয়াকৈ দেখুৱাই আনিমগৈ আপোনালোকক বলক সেদিকে বলক তো মনে নামি আহিছোঁ ওপৰৰ পৰা এদিকে ইয়াত পানী হৈছিলে এইবিলাক চব পানী হৈ আছিলে এইখিনি এদিকে বহুত ওপৰত আছোঁ আমি অলপমান তলত গৈ দেখাই আছোঁ এইটো RCC 6 বুলি কয় এইটো এটা হল ইয়াতে সকলোৱে ক্লাছ মানে আমাৰ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ এইবিলাকৰ ইয়াত ক্লাছ হয় আৰু BA বিলাকৰ ক্লাছ নহয় ইয়াত RCC বৰ ডাঙৰ এইটো হল হয় আৰু এদিকে প্ৰথমে আহি RCC 6টো পাব আৰু গৈ বাছা এইটো অংকটা পূৰা গৈ আছে দেই কেলে ইয়াৰ ওপৰত যাব দিয়া নাই নেকি তাত মাৰি থৈছে যাব নিদিব নেকি নালাগে নাযাব কিবা নলেজ মাৰিছে নেকি চা ওপৰত যে গালিব নেকি এই নটিচ একো মাৰা নাই আগৰ এইবিলাকে চাব আহিছিলোঁ বহুত দিনৰ মূৰত কলেজত ওপৰত যাম ব'ল কিবা ক'ব নেকি খুলিলোঁ অকণমান খুলি ওপৰলৈ আহিছোঁ আৰু
কোনো নাই কলেজত আছে তলত ক্লাছ কৰি আছে ওপৰত নাই কোনো এদিকে মনে ফ্ৰী বিন্দাছকৈ ভিডিঅ' বনাব পাৰিম আৰু এদিকে চাৰা পানী হৈ আছে কিন্তু পানী যেতিয়া নহয় ন কি মজা লাগে সেউজীয়া হৈ থাকে এদিকে তাৰপিছত ওপৰৰ পৰাও ভাল লাগে ধুনীয়া সেউজীয়া হৈ থাকে যদি মানে মেঘখন ধুনীয়া হৈ থাকে ন আজিকালি এতিয়া পানী ছিজন না পূৰা পানী হৈ আছে নাজাটো চাওক যিমান দূৰলৈকে মনে কৰিব তোমালোকে পানীয়ে দেখা পাবি কলেজটো পূৰা পানী হৈ গৈছিলে কলেজৰ ফিল্ডখন এতিয়াও মানে শুকুৱাই গৈছে ন শুকুৱাইতে ফাৰ্ষ্ট ডে এক্সাম হৈ আছিলে এক্সাম বন্ধ হৈ আছিলে বহুত দিন এতিয়া এক্সাম হৈ আছে আৰু দুটা আছে বোলে আৰু অলপ ওপৰলৈ আহিছোঁ আৰু এটা ষ্টেপ আছে এইটো ফ্ল' পৰা নাই আৰু এইটোৱে লাষ্ট ওপৰটো আৰু আহি পাই গ'লোঁ এইদিকে এইটো একাডেমিক ইয়াত আমাৰ এডুকেশ্যন ক্লাছ কৰে এইটো ৰুমত আমাৰ ছেকেণ্ড ইয়েৰ মই ছেকেণ্ড ইয়েৰ ল'ৰাহে আৰু অংকুদা হৈছে বি এ থাৰ্ড চেমৰ ফ'ৰ্থ চেমৰ চৰি দেই ফ'ৰ্থ চেমৰ এইটো একাডেমি 2 সেইটো একাডেমি 1 আছিলে এইটো একাডেমিক 3 তাৰপিছত এইটো একাডেমিক 4 5 কি নাই এইটো চাক নাযায় এইটো এই আপি অঁ এই পানীটো চাপৰমুখ পানী এইখিনিতে আছে আমাৰ হেৰি কলেজখন চিচেৰি কলেজখন মেইন মহাবিদ্যালয় দেখা পাইছেনে আপোনালোকে এইখন নীলা টিংপাত যে ওলাই আছে সেইটো মেইন মহাবিদ্যালয় এই ওপৰ ভিউটো মজা লাগে ন নাজাৰটো চাওক না কি মজা এইপিনে আমাৰ কলেজখন ওপৰৰ পৰা এবাৰ ওপৰৰ পৰা ড্ৰোন চোন নাই না সেইটো কাৰণে এনেকৈ চা আৰু দেই বেয়া চেয়া নাপাব আৰু ড্ৰোন থকা হয় ধুনীয়াকৈ ওপৰৰ পৰা কলেজখন দুখাই দিলোঁ হয় ৰহা কলেজ বুলি জিলিকি থাকিল হয় এতিয়া ড্ৰোন নাই যিহেতু কম দামী মানুহ আৰু ন হ'ব দে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব তেতিয়াহে দামী কেমেৰাত ভিডিঅ' কোৱালিটি ভাল হ'ব আৰু ড্ৰোন শ্বট পাব একচুৱেলি ছাপোৰ্ট কৰক যিমান ছাপোৰ্ট কৰিব মই তুমি আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকৰ ধুনীয়া ভিডিঅ' দিব পাৰিম তো এতিয়া অলপমান নামি যাওঁ এই খিৰিকী বলক এবাৰ চাই আহোঁগৈ বাছে একদম পূৰা জোতা চোতা পিছপাত হৈছে ধৰিছে পিনি মোৰ চেণ্ডেল পিন্ধি আহিছোঁ একো নাই দে চলি যাব 5 মাহ হ'ল 5 মাহ মোৰ 2 মাহ হৈছে যেনিবা 2 মাহ সময়ত আহিছোঁ কলেজ মই ইয়াত যদিও ভিডিঅ' বনাই আছোঁ পূৰা মানে ভয়ে বনাই আছোঁ এদিকে NCC একেটা NCC ৰুম মানে ভয়ে বনাই আছোঁ এইটো কাৰণে মেমহঁতে ছাৰহঁতে আছোঁ যে মোবাইল চোবাইল লৈ যায় যদি এনেকৈ মানে ভয় খাই আছোঁ ন সেইটো কাৰণে অলপ ভয়ে বনাইছোঁ আৰু মোবাইলটো আধাতে অফ কৰি দিওঁ মানে এইটো আমাৰ হোষ্টেল এই পূৰা হোষ্টেল ভূত বাংলা হৈ আছে হোষ্টেলটো পূৰা ভূত বাংলা হৈ আছে এখন ফিল্ড এইদিকে আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে কিবা আৰু এইদিকে আছে ইংলিছৰ ডিপাৰ্টমেণ্ট এইদিকে মানে সেইটো কাৰণে ভিডিঅ' নবনালোঁ চবেই মানে ষ্টুডেণ্টবিলাকো আছে আৰু ছাৰহঁতে ক্লাছ কৰি আছে সেইটো কাৰণে ভিডিঅ' নবনালোঁ আৰু এইদিকে আহিছোঁ পেচাব কৰিবলৈ আহিছোঁ এইটো জিম আছে আমাৰ কলেজতো জিম আছে কিন্তু জিমটো বন্ধ কৰি দিছে এই দেখিছেনে এইবিলাক জিম এইবিলাক ডাব্বেল কিবা কাৰণে এইবিলাক এই জিমৰ এইবিলাক এইখন আমাৰ হোষ্টেলখন আৰু এইদিকে বেক চাইডটো এইদিকে আছে ইংলিছৰ ডিপাৰ্টমেণ্ট এইটো এডুকেশ্যনৰ কি বোলে এডিটৰিয়াম হল এইটো আৰু এইদিকে আছে ইংলিছৰ ডিপাৰ্টমেণ্টটো এইটো হৈছে দামকাল আৰু এইকেইটা আমাৰ বাথৰুমকেইটা পেচাব কৰা বাথৰুম জেনেৰেলি আমি ইয়াত পেচাব নকৰোঁ আমি সেইদিকে গছ তলত কৰোঁ এই ছাঁ গছডালত কিন্তু পানী হৈ আছে যাতে পেচাব কৰি আছে নেকি কৰিবি নেকি জিম খুলি নিজে নহয় খুলি দিয়াহে কৰিলোঁ হয় জিম কৰিব ইচ্ছা যায় ন ল'ৰা মানুহে জানো বডি লাগে সদায় বডি ধুনীয়া বডি থাকিলেহে ছোৱালী মানুহে পচন্দ কৰে এইবিলাক পানী হৈ আছে চব কলেজৰ চাৰিওপাশে পানী কলেজখনত পানী আছিলে শুকাই গ'ল এতিয়া চাৰিওকাষে পানী আছে শুকোৱা নাই মানে এই গেছ বহুত বেয়া গেছ আহি আছে পানী শুকোৱাৰ পাছত কিমান লেতেৰা জাবৰ জোঁথৰ কিবা কাৰণে এইবিলাক বহুত লেতেৰা গেছ আহি থাকে এইবিলাক লেট্ৰিন আছিলে মানে কোৱাৰেণ্টাইন চেণ্টাৰত থকা মানুহবিলাকে লেট্ৰিন বনাই দিছিলে এই অৱস্থা নাই এতিয়া নাই আৰু গুছ এইবিলাক চাফা ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া আহি আছোঁ আমি লাইব্ৰেৰী এতিয়া এনেকৈ এইটোত লাইব্ৰেৰী হয় আৰু লাইব্ৰেৰীত সোমোৱাৰ আগতে চাইন কৰিব লাগিব এয়া সুৰদেৱ আৰু অংকুদাই
চাইন কৰি আছে তো ময়ো কৰিম আৰু চাইন কৰি সোমাই যাম তো ময়ো চাইন কৰি দিলোঁ আৰু এদিকে বেগ থ'ব লাগিব জেনেৰেলি জানে লাইব্ৰেৰীত বেগ নিব নোৱাৰে বেগকেইটা থ'ব লাগে আৰু ময়ো আহি গ'লোঁ অংকুৰদাহঁতে এতিয়া কিতাপ চাই আছে আৰু ময়ো চাম ময়ো দুখনমান কিতাপ ল'বলগীয়া আছে এক্সাম দিলোঁৱে বাৰু বাহিৰা কিতাপ পঢ়িম আৰু পঢ়িব মন যায় ন এনেও এইবিলাক কিতাপ আৰু কিতাপ লাইব্ৰেৰীত চাবলগীয়া তেনেকৈ একো নাথাকে চব কিতাপেই বাট এইটো কিতাপ থোৱা লাইন আৰু এইবিলাক আৰু ফেন আছে ওপৰত আৰু কিতাপ গৰমত কেনে কিতাপ চাব ন ফেনটো লাগিব এইবিলাক কিতাপ সকলোৱে কিতাপ আছে দুখাই নাথাকোঁ আৰু কোনটো কি কিতাপ আছে তো ইয়াতে চাওক আৰু এইখিনিয়ে এইটো এটা লাইন চাৰিটামান লাইন আছে আৰু এইটো এটা লাইন আকৌ এদিগি আছে বেক চাইডটো আমাৰ ফিল্ডখনৰ ওপৰ চাইডটো আৰু ওপৰৰ পৰা দেখাইছোঁ এইবিলাকে আৰু এইটো এটা কিবা আৰু আমি কিতাপ আনি ইয়াত বহোঁ মনে এই কিতাপ আনি ইয়াত বহোঁ আৰু বহি পঢ়োঁ ওপৰত ফেন আছে ধুনীয়াকৈ মানে একদম চাইলেণ্ট হৈ পঢ়ি থাকোঁ আৰু এইবিলাকত আৰু নিউজ পেপাৰ কিবা কিবি থৈ দিয়ে এইবিলাক কিতাপ পঢ়িব লাগে মই পঢ়োঁ এনেই যে ক্লাছ কৰা নাথাকিলে পঢ়ি থাকোঁ আৰু ইয়াতো বাহিৰা কিতাপ থাকে মানে এইবিলাক কিতাপেই আহি কিনে পঢ়ি থাকোঁ মই কলেজৰ কিতাপতকৈ মই বাহিৰা কিতাপ পঢ়ি বেছি ভাল পাওঁ দেই সেইটো কাৰণে পঢ়োঁ এইবিলাক কিতাপ আছে তো মই লাইব্ৰেৰীত কলেজ আহিলে মানে লাইব্ৰেৰীত আহোঁৱেই আৰু এইবিলাক মানে কোনো নাথাকে যে ভাল লাগে আমাৰ লাইব্ৰেৰীটো 4-5জনমান ল'ৰা এনেকৈ থাকোঁ ভাল লাগে পঢ়ি মানে ক্লাছৰুমত বহুত হাল্লা হুলস্থুল হৈ থাকে সেইটো কাৰণে ভাল নালাগে লাইব্ৰেৰীত বহি ভাল লাগে কিবা ঠাণ্ডা হৈ থাকে আৰু মানে কোনো নাথাকে ন সেইটো কাৰণে ভাল লাগে মনে আহিছোঁ কিতাপ লৈছোঁ পঢ়িম হয়তো অলপ সময় বহি গৈ মানে গুচি যাম তো ইয়াত ইমানকৈ কথা কোৱা নাই কাৰণ ইয়াতে সেইটো হৈছে ছাৰহঁত আছে ইয়াতে সেইটো কাৰণে মই মনে ভিডিঅ' বনাই আছোঁ তো এইখিনিতে এতিয়া ভিডিঅ'টো অফ কৰি থৈছোঁ